उफ्रा बिसायख'थि खुंनायनि सिगां गसाइगावआव दुंहाव थासारि। थांनाय हराव 29 नं गसाइगाव बिधानसभा बियाबनि सिङाव थानाय मालगुरि आरो आमलाइगुरि गामियाव बिपिएफ दोलोनि बिसायख'थि मावखुलिखौ सोरबा सिनाय मोनै दुथांफोरा सावनानै गालांदों। मख'नो गोनांदि उफ्रा बिसायख'थिया खुंफुंजानो गेजेराव साननैल' दंसै। बे समावनो थांनाय हराव 29 नं गसाइगाव बिधानसभा बियाबनि सिङाव थानाय मालगुरि आरो आमलाइगुरि गामिनि गंनै बिपिएफ दोलोनि बिसायख'थि मावखुलिखौ सोरबा सिनाय मोनै दुथांफोरा सावनानै गालाङो। बिपिएफ दोलोनि दैदेनगिरिफोरा फोरमायनाय बायदिब्ला मावखुलिखौ बेखेवजेननायनिफ्रायनो दिनैसिम गाहामैनो सोलिबोदोंमोन। नाथाय थांनाय हरावसो सोरबा दुथांफोरा सावना होलांखो बेखौ दासिमाव जेबो मोनथिना मोनाखै। बे जाथायखौ लानानै सराइबिल पुलिस थानायाव गसर होनाय जागोन होननाबो मिथिहोबावदों। लोगोसे जाथायखौ खौरां मोननानै पुलिसआ जाथायसालियाव खौरां लाहैनानै नायबिजिरहैनाय नुनो मोन्दों। মই নিজে আহিছোঁ, আমাৰ আইচিও আহিছে। যিখিনি আমি এতিয়া তদন্ত প্ৰিলিমিনাৰী কৰিছোঁ, আমাক ঘটনাটো ৰাতি হোৱা বুলি কৈছে, কিন্তু আমাক জনোৱা নাই। আৰু এটা যিটো চাপকাটা ওচৰত হৈছে আমলাইগুৰি, সেইটো ৰাতিপুৱা 5টা বজাত আমাৰ পুলিচ টিম সেইখিনিৰ পৰা ডিউটি চেঞ্জ হৈছিল, পাৰ হৈছে। তেতিয়ালৈকে ঠিকেই আছিলে। তো আমি তদন্ত আৰম্ভ কৰিছোঁ, তেওঁলোকে FIR দিব। তো তদন্ত কৰি আমি উলিয়াম কোনে কৰিছে কি নাই, আৰু চব দিশ আমি চাম। এওঁলোকৰ মানুহ দুজনমান থাকিব লাগে, সেইটো ৰখা নাই তেওঁলোকে। আৰু এই ঘটনাটো ৰাতি হোৱা বুলি ক'লে ঘৰৰ ওচৰত ঘৰো আছে, কিন্তু জনোৱা নাই মানে আমাক। একো তেনেকুৱা হোৱা নাই। এইটো মানে কোনোবা দুষ্কৃতিকাৰী বা তেনেকুৱা এটা প্ৰচাৰ চলাবৰ কাৰণে বুলি আমি ভাবোঁ, যিখিনি আমি প্ৰিলিমিনাৰী ইনকুৱাৰীত পাইছোঁ। তথাপিও আমি তদন্ত আৰম্ভ কৰিছোঁ। কেছ দিয়ক তেওঁলোকে, আমি জনাম। একো নাই, কৰিলে আমি একদম ষ্ট্ৰিক্ট একশ্যন ল'ম। এই বিষয়ে মই অলপ ক'বলৈ বিচাৰিছোঁ, কাৰণ আমি যোৱা 19 তাৰিখৰ পৰা কালি 26 তাৰিখলৈকে আমি অফিচটো ভালে চলাই লৈ গৈছোঁ। তাৰপিছত আমি এই যোৱা ৰাতিত কোনোবা দুষ্টকাৰী আহি এই অফিচখন জ্বলাই দিলে। আৰু ইয়াত কোনেও মানে ৰাতিটো অফিচটোতো অপেন নহয়। আমি একো ইয়াত মানে এনেকুৱা যে হ'ব আমি এইটো আমি ভাবা নাছিলোঁ। কিন্তু আমি যেতিয়া পুৱাত আহিলোঁ, তেতিয়া পুৱাত আমি দেখা পালোঁ যে আজি আমাৰ এই যিটো বিপিএফ অফিচ কোন জ্বলাই দিলে। সেইটো আমি আজি প্ৰমোদ ছাৰলৈ আমি অনুৰোধ জনাইছোঁ, যাতে সেইবোৰ ছাৰলৈ অনুৰোধ জনাই পেলাই এইবিলাক তদন্ত কৰি যাতে সিদ্ধান্ত কৰি লয়, সেইটোলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ ইলেকশ্যন কমিশ্যনলৈকো আমি অনুৰোধ জনাইছোঁ যাতে তদন্ত কৰে। এইখিনি এনেবোৰ কাৰ্যকলাপ চলাইছে দুষ্কৃতিকাৰীয়ে, কেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকে? সেই ব্যৱস্থাটো আমি এতিয়া যিটো জ্বলাই দিছে সেইটো আমি ডিমাণ্ড কৰোঁ, যাতে যিটো ক্ষতিপূৰণ হৈছে সেই ক্ষতিপূৰণলৈ আমি অনুৰোধ জনাওঁ, যাতে সেইবোৰ এতিয়া আমি ইলেকশ্যন কমিশ্যনে কি কয় আৰু আমাৰ প্ৰমোদ ছাৰে কি কয় সেইটোলৈ আমি ডিমাণ্ড কৰিছোঁ যে যাতে এইটো অলপ তদন্ত কৰি সমাধান কৰি দিয়ে। সেইখিনি খালি 26 তাৰিখ মানে কি কয়, সেইটো 8:30 বজাত, সেইটো কি আবেলি 8:30 বজাত ইয়াত মানে এই ঘটনাটো ঘটিছে। কিন্তু দেখা নাই কোন পাৰ্টি বা কোনো দুষ্মন্তকাৰীয়ে কৰিছে, সেইটো ঠিকমতো সঠিক নহয়। কিন্তু আমি ভাবোঁ যে আমি দলৰ হিচাপে দলৰ সেই বস্তুটো কৰিছে, সেইটো আমাৰ এণ্টি দলে কৰিছে বুলি আমি ভাবোঁ। এই বিষয়ত প্ৰশাসন আৰু নিৰ্বাচন আয়োগত কি জনাব আপুনি? কি হৈছে এই বিষয়ত এই নিৰ্বাচন আয়োজনৰ আমি তদন্ত মানে FIR দিব বুলি এতিয়া আমি আলোচনা কৰিম। দলৰ লগত ডিষ্ট্ৰিক্ট দল আছে আৰু চেণ্ট্ৰেল দল আছে। দলৰ হৈহে মানে বুজা পৰা হৈহে আমি এই কিবাটো FIRটো দিব বুলি ভাবিছোঁ।